নমস্কাৰ মোৰ প্ৰিয় দৰ্শক সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছো। আজি মই ভুত জলকীয়া পুলিখিনি ৰুলো, যিখিনি পুলি মই আগৰটো ভিডিঅ'ত যিখন নাৰ্চাৰীৰ পৰা পুলি আনিছিলো, সেই পুলিখিনিৰে কেইটামান পুলি মই নিজৰ ঘৰতে ৰুইছো আৰু বাকিখিনি পুলি বেলেগ এডোখৰ জেগা উলিয়াই থোৱা আছে, তাতে ৰুম। আজি এইখিনি যিখিনি পুলি মই ৰুলো, এই পুলিখিনি মই এটা নতুন পদ্ধতিত ঘৰতে প্ৰথম ব্যৱহাৰ কৰিম আৰু তাৰে মই কিয় ব্যৱহাৰ কৰিছোঁ এইটো পদ্ধতি আৰু মই কিয় কৰিব লগা হ'ল সেয়া মই আপোনালোকক দেখুৱাম আৰু কেনেদৰে মই পুলিখিনি ৰুলো সেয়াও আপোনালোকক মই দেখুৱাম। আৰু আপোনালোকে যদি নাৰ্চাৰী পুলি যদি আপোনালোকে ওপৰত ভিডিঅ' চাব বিচাৰে আৰু কেনেদৰে কি দৰৱ বা মেডিচিন দিব লগা হয় প্ৰথম ৰুওঁতে, তাৰ পৰা যদি আপোনালোকে ভিডিঅ' চাব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' বনোৱা আছে, ডেছক্ৰিপশ্যনত গৈ আপোনালোকে তাত ক্লিক কৰি চাব পাৰে। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছে ইয়াতে মই প্ৰায় 35টা পুলি ৰুইছোঁ আৰু বাকিখিনি পুলি মই বেলেগ এডোখৰ জেগা উলিয়াই থোৱা আছে, তাতে ৰুবৰ কাৰণে ৰাখিছোঁ। এইটো পদ্ধতিত মই প্ৰথম কৰিছোঁ আৰু বেলেগত ক'তো কৰা দেখা নাই। মই এইটো নিজেই ভাবিলোঁ কথাটো, যিহেতু এনে যিটো মাটি মই আনি কৰিছোঁ, ইয়াত দুটা ৰঙৰ মাটি আছে, ৰঙা আলতীয়া মাটিটো আছে আৰু এইটো বালিয়া মাটি। এইটো ৰঙা আলতীয়া মাটিটো মই বেলেগৰ পৰা আনিছোঁ। এইটো মাটি যিটো ঘৰৰে মাটি, আমাৰ গাঁৱৰ মাটি হয়, এইটো মাটিত বিশেষকৈ ভোট জলকীয়া পুলি ভাল নহয় ৰুলে, গছজোপা লহপহকৈ বাঢ়ি আহে আৰু উৎপাদন তেনেকৈ বেছি নহয় আৰু হ'লেও গেলি আধা গেলা হয়, গেলি পৰি যায়, কোনো বিকিব কৰিব নোৱাৰে, বেপাৰীও নলয়। যিহেতু মই আগতে এইটো মাটিত কৰিছোঁ, এইটো মাটিত ডাইৰেক্ট মাটিটো কৰিছোঁ আৰু বস্তা দিও কৰিছিলোঁ। সেইকাৰণে মই আগতে মই যিটো পুলি ৰুই কোনো লাভ নেদেখিছিলোঁ, সেইকাৰণে এইটো পদ্ধতি মই নিজে অৱলম্বন কৰিছোঁ। এই মাটিটো মই আঁতৰৰ পৰা আনিছোঁ, যিহেতু মই JCB সৈতে ট্ৰেক্টৰৰ সৈতে মই মাটি কাম কৰি আছিলোঁ, সেই ট্ৰেক্টৰৰ পৰাই মই মাটিটো ভাল দেখি লৈ আহিলোঁ আৰু এই মাটিটো বাগানৰ মাটি হয়, বাগানৰ কাৰণে খুব ভাল, চাহ বাগানৰ কাৰণে, আৰু যিহেতু ভোট জলকীয়াৰ কাৰণেও এইটো মাটিয়ে উপযোগী, সেইকাৰণে মই আনিলোঁ। আৰু আগত এটা ভিডিঅ' ভোট জলকীয়া ৰোৱাৰ ওপৰত বনোৱা আছে, তাতে এইটো মাটি এই মাটিটোতে ৰুইছে আৰু এই মাটিটোতে ৰুই সেই ব্যক্তিজনে বহুতখিনি ধন উপাৰ্জন কৰি থৈছে। সেইকাৰণে মই ভাবিলোঁ এইটো মাটিত মই ঘৰত এনেদৰে কৰিব পৰা যায় নেকি, সেই বুলি ভাবিয়ে মই প্ৰথম এনেদৰে কৰিছোঁ। নাজানো কিমানখিনি ভাল হ'ব ইয়াৰ ৰিজাল্ট, মই ইয়াৰ আপডেট আপোনালোকক দিম। প্ৰথম ভোট জলকীয়া পুলিকেইটা ৰুওঁতে মই এই ৰঙা মাটিখিনিৰ লগত শুকান গোবৰ আৰু অলপ DAP মিক্স কৰি প্ৰতিটো পুলিতে দিছিলোঁ। এনেদৰে মই পুলিকেইটা ৰুলোঁ আৰু সময়ে সময়ে দৰৱ পাতি দি থাকিম, পানী 2 টাইম দিব লাগিব, ৰাতিপুৱা আৰু গধূলি, যাতে পুলিকেইটা সুস্থ সবল হৈ থাকক। আৰু আপোনালোকে যদি এনেধৰণৰ ভিডিঅ' বিচাৰে তেনেহ'লে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক। দৰৱৰ ক্ষেত্ৰত আপোনালোকে সাৰৰ দোকানত সুধিলে সকলো কথা সাৰৰ দোকানীয়ে কৈ দিব। মই প্ৰথম এনেদৰে কৰিছিলোঁ বস্তাত, আৰু এইটো পদ্ধতিটো ভাল হয়, ইয়াতো বহুতে লাভ উপাৰ্জন কৰিছে কৰি, কিন্তু এইটো মাটিত মই লাভ কৰিব পৰা নাছিলোঁ, লাগন কম হৈছিলে আৰু লগাবোৰ গেলি গৈছিলে। সেইকাৰণে মই এইটো বেলেগৰ পৰা মাটি আনি কৰিছোঁ। এই মাটিটো যিহেতু ভোট জলকীয়া খেতিৰ কাৰণে বহুত উপযোগী, আৰু আপোনালোকেও যদি কৰিম বুলি ভাবিছে তেনেদৰে, আৰু যদি ক'ৰবাত এনেধৰণৰ মাটি পায় তেনেহ'লে আনি কৰিব পাৰে। আৰু যদি এইটো মাটিত আপোনালোকে কৰি লাভ কৰিব পাৰিছে তেনেহ'লে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই অলপ হ'লেও শিকিব পাৰিলে তেনেহ'লে লাইক, কমেণ্ট আৰু পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদিহে মোক এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে উৎসাহ দিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।